নমস্কাৰ বন্ধুসকল, আছামিজ চেভেন ৰিডিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যিসকলে হায়াৰ ছেকেণ্ডেৰী দি আছে ফাইনেল, তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো ইউনিভাৰ্চিটিত পঢ়িবলৈ বা কলেজত পঢ়িবলৈ হ'লে এতিয়া আপোনালোকে এণ্ট্ৰেঞ্চ পৰীক্ষা দিব লাগিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজত পঢ়িম বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ মই আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী পাঠ্যক্ৰম ল'ম, তেওঁলোকে এতিয়া কমন এণ্ট্ৰেঞ্চ এক্সাম দিব লাগিব, যিটোক CUET বুলি কোৱা হয়। আৰু এইটো NTA প্ৰতি বছৰে পাতি আহিছে। আৰু এইবাৰ তেওঁলোকে এখন প্ৰেছ ৰিলিজ এতিয়া মুকলি কৰিছে 27 ফেব্ৰুৱাৰী 2024 তাৰিখৰ দিনা। আৰু তেওঁলোকে অনলাইনৰ কাৰণে লিংক এভেইলেবল কৰি দিছে। আজিৰ পৰা অৰ্থাৎ কালি ৰাতিৰ পৰা আৰম্ভ হৈছে। আপোনালোকে এইটো অতি সোনকালে কৰি ল'ব পাৰে। 27 ফেব্ৰুৱাৰী লিখা আছে। 27 ফেব্ৰুৱাৰীৰ পৰা 26 মাৰ্চ 2024লৈকে এইটো লিংক খোলা থাকিব। আৰু যিখিনি ট্ৰেনজেকশ্যন আছে ফিজ পে'মেণ্টৰ, সেইটো 26 মাৰ্চ 2024 লাষ্ট ডেট। আৰু কিবা আপোনালোকৰ যদি ভুল হয় পূৰাওঁতে মেলাওঁতে, সেইখিনি কাৰেকশ্যনৰ কাৰণে 28 পৰা 29 মাৰ্চলৈকে সময় দিছে। আৰু এক্সামিনেশ্যন কোনটো চিটিত হ'ব, আপোনালোকৰ যিটো চিট প্লেন, সেইটো 30 এপ্ৰিল 2024 ঘোষণা কৰিব। আৰু এডমিট কাৰ্ড মে'ৰ ছেকেণ্ড উইকৰ দিনা ঘোষণা কৰিব। আৰু এক্সামিনেশ্যন 15 মে'ৰ পৰা 31 মে'ৰ ভিতৰত অনুষ্ঠিত হ'ব। আৰু তাৰ বাবে আপোনালোকে যিটো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব ডাইৰেক্টলি। এতিয়া দুটা মোডত এইটো হ'ব বুলি কৈছে, যিটো হাইব্ৰিড মোড বুলি কৈছে UGCয়ে। সেইটো হৈছে কম্পিউটাৰ বেছ টেষ্ট, CBT আৰু পেন পেপাৰ। আপোনালোকে লিখিও দিব পাৰে পৰীক্ষাটো, আৰু নহ'লে কম্পিউটাৰত দিব পাৰে। আৰু ইয়াৰ বাবে এখন ইনফৰ্মেশ্যন দিছে। ইনফৰ্মেশ্যনটোত কি বুলি লিখা আছে, চইচ অফ টেষ্ট, ফাৰ্ষ্ট 3 ছাবজেক্ট। জেনেৰেলৰ যিটো ফিজ হৈছে সেইটো URৰ কাৰণে 1000 টকা, OBC NCL EWSৰ কাৰণে 900 টকা, SC ST PWD থাৰ্ড জেণ্ডাৰৰ কাৰণে 800 টকা, আৰু কাণ্ট্ৰি আউটছাইড ইণ্ডিয়া মানে ভাৰতৰ বাহিৰৰ যিসকল কেণ্ডিডেট তেওঁলোকৰ কাৰণে 4500 টকা। আৰু এক্সট্ৰা ছাবজেক্টৰ কাৰণে URত 400, OBC NCL EWS 375, বাকী 350, আৰু ভাৰতৰ বাহিৰৰ ষ্টুডেণ্টৰ কাৰণে 1800 টকা। ইয়াত দিছে যিটো ফটোগ্ৰাফৰ কাৰণে এটা লাইন দিছে তেওঁলোকে, ফটোগ্ৰাফটো ব্লেক এণ্ড হোৱাইট হ'ব লাগিব। আৰু ফটোগ্ৰাফ আৰু ছিগনেচাৰ JPG ফৰ্মেটত, যিটো ফটো ফৰ্মেটত হ'ব লাগিব। আৰু স্কেন ফটোগ্ৰাফখন 10 KBৰ পৰা 200 KBৰ ভিতৰৰ চাইজৰ হ'ব লাগিব, তাতকৈ অধিক চাইজৰ হ'লে নহ'ব। আৰু স্কেন কৰা যিখন ছিগনেচাৰখন 4 KBৰ পৰা 30 KBৰ ভিতৰত হ'ব লাগিব। আৰু চাৰ্টিফিকেটবোৰ 50 KBৰ পৰা 300 KBৰ ভিতৰত আপোনালোকে আপলোড কৰিব লাগিব। আৰু যিটো পাছৱৰ্ডটো কেনেকৈ দিব, পাছৱৰ্ডটোৰ কাৰণে 8ৰ পৰা 13টা কেৰেক্টাৰ থাকিব লাগিব। আৰু তাৰ ভিতৰত এটা আপাৰ কেছ, এটা লোৱাৰ কেছ, এটা নিউমাৰিক ভেলু থাকিব লাগিব, আৰু এটা স্পেচিয়েল কেৰেক্টাৰ যেনেকৈ হেছ, ষ্টাৰ, @ আদি হ'ব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে আধাৰ বেছ কৰি পেলাই আপোনালোকে লগ ইন কৰিব লাগিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ আধাৰ নাম্বাৰটো দিব লাগিব, কিয়নো আপোনালোকৰ সেইটো এড্ৰেছ ভেৰিফাই কৰিব, আপোনালোকৰ ID প্ৰুফ হিচাপে কাম কৰিব। গতিকে পোনপ্ৰথমে আপোনালোকে ক্লিক টু প্ৰচিড কৰি এবাৰ চাই ল'ব। তাত আপোনালোকৰ গোটেই আধাৰৰ কাৰণে যিখিনি নিয়ম বান্ধি দিছে সেইখিনি আপোনালোকে পঢ়ি ল'ব। পঢ়ি লৈ পেলাই আপোনালোকৰ আধাৰ নাম্বাৰটো আপডেট কৰিব লাগিব, ইয়াত ভৰাব লাগিব। আৰু ইয়াত কৈছে যে ড'ণ্ট ইউজ ইউৰ পেৰেণ্ট অৰ ৰিলেটিভছ আইডেণ্টিটি, মানে বেলেগৰ আইডেণ্টিটি আপোনালোকে ইউজ নকৰিব। তাৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড উলিয়াই ল'ব। আধাৰ কাৰ্ডটোৱে আপোনালোকৰ আইডেণ্টিটি প্ৰুফ হিচাপে কাম কৰিব। এতিয়া যিখন ন'টিছ দিছে, সেই ন'টিছখন এবাৰ চাওঁচোন আকৌ এবাৰ। এই ন'টিছখনত লিখা আছে ছাবজেক্ট আৰু টেষ্ট 61 লিখা আছে। আৰু 33টা লেংগুৱেজৰ 27টা ছাবজেক্টৰ পৰীক্ষা হ'ব প্ৰথম পৰ্যায়ত, আৰু তাৰ 40টা আপোনালোকে এটেম্প কৰিব লাগিব 50টা কুৱেশ্যনৰ ভিতৰত। আৰু যিটো জেনেৰেল টেষ্ট, তাত আপোনালোকে 50টা কুৱেশ্যনৰ 60টা কুৱেশ্যনৰ 50টাই আপোনালোকে এটেম্প কৰিব লাগিব। আৰু এইখিনি CBT মোডত হ'ব, অথবা আপোনালোকে পেন পেপাৰ মোডতো দিব পাৰে। পেন পেপাৰ মোড এইকাৰণে দিব বিচাৰিছে যে UGCয়ে যিখিনি ৰুৰেলত থকা ষ্টুডেণ্ট তেওঁলোককো সামৰি ল'ব বিচাৰিছে, আৰু যাতে অধিকতকৈ অধিক চেণ্টাৰ তেওঁলোকে সামৰি ল'ব পাৰে, সেইবাবে পেন পেপাৰ মোড আৰু CBT দুটা মোডত অনুষ্ঠিত কৰিব পৰীক্ষাটো। আৰু এইটোক UGCয়ে হাইব্ৰিড মোড বুলি কৈছে। আৰু আপোনালোকে কিবা ডিফিকাল্টি হ'লে ইয়াত ফোন নাম্বাৰ দি দিছে, এইখিনিত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। আৰু এইখিনি ছাবজেক্টৰ লিষ্ট আছে আপোনালোকে, আৰু যিখিনি লেংগুৱেজৰ লিষ্টটো আছে আপুনি সেইমতে ইয়াত ছিলেক্ট কৰিব পাৰিব। আৰু যিখিনি চেণ্টাৰ, এই চেণ্টাৰখিনি আপোনাৰ গোটেই ডিটেইলছ দিয়া আছে। আপোনালোকে যিটো PDF পাব UGC অফিচিয়েল ৱেবছাইটত গৈ পেলাই সেই PDFটো ডাউনলোড কৰি ল'ব পাৰিব। মই দুইটা
লিংকে দি দিম, যিটো UGC অফিচিয়েল লিংক আৰু যিটো CEUETৰ এপ্লাই লিংক, সেই দুইটা মই দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ লিংক দুটাত আপোনালোকে চাই ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। আগলৈকে এইদৰে নতুন নতুন ইনফৰমেশ্যনখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।